হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ অন্য এটা শ্বৰ্ট ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাব বুলি আশা থাকিলে। আৰু এইফালে চাওক না, ইমান বেছি গৰম পৰিছে নহয়নে বাৰু? গৰমত কেনেকুৱা পাইছে আপোনালোকে? একদম বহুত বেমাৰ হ'ব কিন্তু দেই, বহুত বাচি চলিব লাগিব। আৰু এইফালে পিঁয়াজ আৰু এইফালে আলু একদম তেল দি ল'লোঁ, পকাই ল'লোঁ। এইফালে চব কি হয় বাৰু, গাহৰি। তো এই গৰমত গাহৰি ভাবি দিয়কচোন, একোৱে বহুত দিনৰ পৰা খাম বুলি ভাবিছিলোঁ, সেইকাৰণে লৈ আহিলোঁ। আৰু এইফালে লগৰজনী খুলিব দিছিলোঁ মছলা মানে পাঁচফোৰণ, আৰু মই বনাম আজি তাকে ক'লোঁ ভাত পাতিলে বুলি। আৰু এইফালে মই বনোৱাত ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে মই একদম ধুনীয়াকৈ পিঁয়াজখিনি লৈ লৈছোঁ তেলত দিবলৈ কাৰণে। এতিয়া আপোনালোকক দেখাব নোৱাৰোঁ কাৰণ ফোনটো ধৰিবলৈ মানুহ নাই। আৰু এইফালে মই একদম পূৰা বনাবলৈ লাগি গৈছোঁ গাহৰি আৰু এইটো কি কয়, মূলা পাতবিলাক আৰু ঢেকীয়া লগত বনাম, আৰু লগতে আলু এটি দি পেলাই সেয়া। আৰু এইফালে মছলাখিনি দি দিছোঁ পিঁয়াজৰ লগত, আৰু এইফালে বনাই আছোঁ। লগৰজনীও কিবা এটা কৈছে কি বনাইছে বুলি চাবলৈ আহিছে, আৰু এই চাই মেলি গ'ল। আৰু তাই ভোক লাগিছে চিঞৰি আছিলে, ভোক লাগিছে বুলি ডিউটি পাই আহিছে। আমি গোটেইজন ডিউটি পাই আহিছোঁ বাৰু, তাই অকণমান লেট আৰু আমি অকণমান ফাষ্টত আহিলোঁ। এইফালে আন্টি দিছিলে পটল, আৰু পটল খাইছোঁ, চাটনি আৰু পটলৰ দিছিলে। এইফালে চব আমাৰ গাহৰি মাংস ফ্ৰাই হৈ গ'ল। আৰু এইফালে ধুনীয়া লাগিছে নহয়নে? কালাৰটো একদম খাওঁ লাগি গৈছে নেকি বাৰু? গাহৰি কোনে ভাল পায় কমেণ্ট এটা কৰিব দেই। এই গৰমত গাহৰি খোৱাটো বহুত মানে হেৰি আৰু। এইফালে চব গোটেই ঘামি এদাই গেছটো জ্বলাইছিলোঁ। এইফালে চক, এইখিনি হৈছে আমাৰ ফাইনেলি শাকখিনি। কালাৰটো চব কেনেকুৱা লাগিছে? মই জানো যোনে যোনে গাহৰি ভাল পায় সিহঁতৰ খাওঁ লাগিছে। আৰু এইফালে এইবোৰ ৰুমৰ হালত চক না। আৰু এই মানে ভাত ডিউটি আহিছিলে, ভাত খাওঁ, ভোক লাগিছে ভাতটো তাই আগতে বাঢ়ি ল'লে, আৰু তাই খাই তাৰপৰা আমি খাই মেলি আজৰি। মানে আমি খোৱাডোখৰ মই শ্বুট নকৰিলোঁ ভিডিঅ'টো, ভোক লাগি আছিলে বহুত বেছি, পাহৰি থাকিলোঁ। আৰু সেইকাৰণে একেবাৰে শেষৰডোখৰকৈ ভিডিঅ' এটা কৰি দিছোঁ। আৰু টেঙা মানে চুচি মাৰিলোঁ চব। আৰু মানে কি ইমানে গৰম পৰিছে নহয়, এজনী কি বাচি গোন্ধ কৰি গোন্ধ লৈ খাই আছোঁ চব ন। আৰু এইফালে টেঙা একদম মানে মোৰ বহুত বেছি প্ৰিয় হয়, কাজি নেমু। আৰু এইফালে মই কাজি নেমু একদম মানে খালি বাকলিটো খাব নোৱাৰোঁ, কিন্তু তাৰ ৰসখিনি মই নাখাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বাই। আৰু এটা এক ছেকেণ্ড আপোনালোকৰ বস্তু দেখাওঁ, এইফালে চক এটা ধুনীয়া ভিউ, ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? এইফালে জোনটোৰ সৈতে মই বহুত বেছি ভাল পাওঁ। আপোনালোকে ভাল পায়নে নাপায় জনাব। মই বহুত বেছি ভাল পাওঁ। ৰাতি মানে এইফালে মই ঘৰলৈ গৈছিলোঁ, ঘৰৰ পৰা লৈ আহিছিলোঁ শাক। আৰু মই ৰাতি মানে ইমান এটা এনেকৈ যদি জোন লাগে নহয়, মনটো কিবা ফূৰ্তি লাগে। আৰু ময়ো